নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথমে আপোনালোকক স্বাগতম জনাইছো অসমীয়া শিক্ষামূলক ইউটিউব চেনেল ইনফমেজলৈ আজি এই ভিডিঅ'টোৰ মাজেৰে অডিঅ' বুক পাৰ্ট 1 জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত মৃত্যুঞ্জয় উপন্যাসখনৰ প্ৰথম অধ্যায় আপোনালোকৰ আগত আগবঢ়োৱা হ'ল কেঁচাবোৰলক জুকাই ল'লে গা হাৰিবলৈ টান কথাষাৰ কৈছিল ভিভিৰামে আঠুমৰীয়া চুৰিয়া হাত খৰা বগা খদৰ কামিজ ভৰিত এযোৰ আনিবৰে পৰা পালিচ নকৰা দগধা কাবুলী জোতা আৰু কেকুৰীয়া চুলীয়া জোঙানকীয়া মিঠাবৰণীয়া মুখত এটা তুলকিব নোৱাৰা শান্ত চেহেৰা সিহঁত তিনিটা নামনিৰ ৰেলত কামপুৰৰ পৰা আহি জাগিৰোডত নামি নাৱত ক্ৰমহীনা কপিলি পাৰ হৈ কুবাকুবিকৈ খোজ দিছিল লুংলুঙীয়া খৰাং বাটেদি নৈ পাৰলৈ 25 মাইলমান হ'ব বাট চোৱা মাজতে মনহা মৌজা শান্ত উদ্বেগহীন হৈ পৰিছিল মন কাৰণ মনহা পাৰ হোৱাৰ পিছৰে পৰা প্ৰায় গোটেই বাট চোৱা ঘন হাবিয়নি বাটৰ দুয়ো কাষে পাহাৰ অথবা বননি নেদেখালৈকে হাবি দলনি অথবা মুকলি পথাৰ সোঁফালে দূৰৈত জিলিকিছিল কিছুমান চৰ ধনপুৰ লস্কৰ সফল ডেকা ৰবাব টেঙা যেন কেটটোৰ কলা গোপযুক্ত গোল মুখখন বেগ ব্ৰাছ কৰা চুলিৰে সৈতে অতিকায় বীৰ্যৱান দেহটোৰ অবিস্মৰণীয় বৈশিষ্ট্য হৈছে বিশাল লোচনৰ দৃষ্টি সেই দৃষ্টিত যেন সংবতৰ্ক অগ্নিহে বিৰাজ কৰিছে এনে লাগে অশেষ চেষ্টাৰ বলতো হাইস্কুলৰ দেওনা পাৰ হ'ব নোৱাৰা ধূমপানাসক্ত কিন্তু ভ্ৰাম্যমান গঢ়ৰ দৰে নিয়ত গমনশীল এই তৰুণৰ মনত একুৰা জুই জ্বলি আছিল সেই গোপন বেথাৰ জুই দ্বিতীয়জনৰ চক্ষুগোচৰ হোৱা নাছিল আজি ভ্ৰমণ দুখ পাতলাবৰ বাবে আৰু আসন্ন বিপদসংকুল কৰ্তব্য সম্পাদনত ঘনে ঘনে ৰোমাঞ্চিত হোৱা মনক ভিন্নমুখী কৰিবৰ অৰ্থে ধনপুৰে মনহা মৌজা পাৰ হৈ পোৱা আবেলি ৰদে পোহৰাই থোৱা নিৰাপদ অৰণ্য পথত মনৰ সঞ্চিত দুখৰ কথা আন দুজন বন্ধুৰ আগত প্ৰকাশ কৰিছিল ধনপুৰৰ মুতুহা আঙুলি দুটা দেখি ভিভিৰামে খুব সবয়ে চাইছিল গাঁৱলীয়া প্ৰবাদ মতে এনে আঙুলিৰ মানুহে বিনা দ্বিধাই লোকক হত্যা কৰিব পাৰে ধনপুৰে ভিভিৰামক সন্দিগ্ধ দৃষ্টিৰে নিৰীক্ষণ কৰি ক'লে তুমি ঠিকেই কৈছা ভিভিৰাম ককাইটি তুমি কৈছা আমিবোৰ কেঁচা বৰলৰ অস্ত্ৰ হ'ল হুং কিন্তু মই এতিয়া সঁচাকৈয়ে কচাই এই বুলি হাতখনৰ আঙুলিবোৰ মুঠি মাৰি ক'লে তোমাৰ তিৰোতাজনীয়ে এই মুতুহা আঙুলিবোৰ দেখিলে সদায় ভয় খাই চকুকেইটা ঘূৰাই নিয়ে এই আঙুলিকেইটা ভগৱানে কলম ধৰিবলৈ দিয়া নাছিল মোক হাতুৰি পিটিবলৈ দিছিল আৰু মিদ্যা চলাবলৈ ভিভিৰাম জানো তুমি নজনাকৈ গোসাঁই হতুৱাই তেওঁ প্ৰতিকাৰ কৰিবলৈ বিধান খুজিছিল গোসাঁয়ে সোঁৱৰণি পঢ়ি ক'লে লগ্নত দুষ্টগ্ৰহৰ প্ৰবল গ্ৰহ পূজাৰ বিধান দিলে তেওঁ তোমাৰ মাৰ আগ গৈ ক'লেগেও তাৰপিছত কি হ'ল নাজানো ধনপুৰ তাৰপিছত মই ৰেঞ্চি হাতত ল'লোঁ ভিভিৰাম নিমাত হ'ল দিনটো তাৰ মনত আছে কামপুৰ হাইস্কুলত ষ্ট্ৰাইক ভিভিৰামৰ মনৰ বন্ধ দুৱাৰ হঠাতে খোল খাই গ'ল ধনপুৰেই পতাকা তুলিছিল সেইদিনাই তাক সি মাতিনি শান্তিসেনাত ভৰ্তি কৰিম বা মৰিম পণ লোৱালে শান্তিসেনাবোৰে কেম্প কৰি আছিল কামপুৰৰ ওচৰতে ধনপুৰ কেম্পলৈ নগ'ল ধূমপান বন্ধ কৰিব লাগে বুলি ভিভিৰামহঁতৰ খং উঠিছিল কিন্তু নেতাবোৰ গ্ৰেপ্তাৰ হৈ যোৱাৰ পিছত কৰ্মীবোৰক কৰ্মসূচী দিব লগা হ'ল কৰ্মসূচী হ'ল মিলিটাৰীৰ যোগান বন্ধ কৰি আৰু দলং ভাঙি যাতায়াত ভংগ কৰা দেশ মিলিটাৰীৰে ভৰি পৰিছিল জাপান আহি সিন্ধুইন নদীৰ সিপাৰ পাইছিলহি দেশৰ মাৰ্কিন ইংৰাজ চীনা অষ্ট্ৰেলিয়া সেনাৰে তলওপৰ হ'ল তদুপৰি জমদূতৰ দৰে দয়ামায়াহীন পুলিচ CIDয়ে দেশ সেৱকৰ পাছে পাছে ঘূৰি নকৰিবৰ চকৰি কৰিলে গাঁৱে গাঁৱে এদল দেশদ্ৰোহী ঠিকাদাৰ ওলাল নগৰততো কথাই নাই দেশদ্ৰোহীৰ সীমাসংখ্যা নোহোৱা হ'ল কমিউনিষ্টবোৰেও যুদ্ধৰ বিৰোধিতা নকৰি তাক ফেচি বিৰোধী সংগ্ৰাম বুলি অভিহিত কৰি কৰ্মীসকলৰ এই সিদ্ধান্ত ভুল বুলিলে এনে অৱস্থাতো কৰ্মীসকল নিৰাশ নহয় বচা বচা কৰ্মী বিচাৰি উলিয়ালে কামপুৰত পৰিল ধনপুৰৰ ওপৰত চকু কামপুৰৰ টেলিগ্ৰাফৰ তাঁৰ কটা হ'ল এদিন ৰেলৰ ফিছ প্লেট খুলি থোৱা বাবে এদিন কাপুৰৰ ৰেল লাইনৰ পৰা যুদ্ধৰ খাৰ বাৰুদ লৈ অহা মালগাড়ী এখন লাইনচ্যুত হ'ল পিছদিনা ওচৰৰে যমুনামুখৰ থানাত পতাকা তোলা হ'ল
এখন দুখনকৈ দলং ভাগিল। সেই সকলোবোৰতে এটা নহয় এটা কাম নিয়াৰিকৈ কৰিছিল ধনপুৰে। সেই সময়ৰে কথা, পুলিচ, CID আৰু মিলিটাৰী উৎপাত চৰিল। ধনপুৰ উধাও হ'ল। ছদ্মবেশ ধৰিলে মিস্ত্ৰীৰ। ধনপুৰ কলৈ গ'ল কোনেও ক'ব নোৱাৰিলে। কিন্তু ইতিমধ্যে কামপুৰত আন্দোলন তীব্ৰতা কমি গ'ল। মেজৰ ফিঞ্চক পঠিয়ালে চিপাহী দি আন্দোলন দমাবলৈ। মেজৰ ফিঞ্চৰ কথা মনত পৰিলে তাৰ গাৰ নোম এতিয়াও ডালি ডালি হয়। কামপুৰৰ পৰা গৈ ধনপুৰ ৰহা পাইছিলগৈ। ৰহাতে গৈ সি শুনিলে 12 শান্তি সেনাবোৰে এখন সভা কৰিছে। ৰহাত মানে ৰহাৰ বুনিয়াদী কেন্দ্ৰত। তাত সি খুব সবয়ে সোমাইছিলগৈ ছদ্মবেশত। শান্তি সেনাৰ বেজ এটা তাৰ হাতত আছিল আৰু আছিল নেতা গোস্বামীৰ হাতৰ এখন চিঠি। তাকে দেখুৱাই সি কেন্দ্ৰত সোমাইছিলগৈ। উধাও হোৱাৰ আগতে গোস্বামীয়ে তালৈ এখন চিঠি দিছিল। তাত আছিল কামৰ নিৰ্দেশ। যমুনামুখৰ থানাত 3 ৰঙীয়া পতাকা উৰুৱাৰ কাম হৈ যোৱাৰ আগে আগে সেই চিঠিখন ফালি পেলোৱাৰ কথা আছিল। কাৰণ কৰ্মী আৰু নেতাসকলৰ হাতৰ আখৰ যাতে পুলিচ, CIDৰ হাতত নপৰে। তাৰ বাবে সকলো শান্তি সেনাকে নিৰ্দেশ দিয়া হৈছিল। ধনপুৰে সেই নিৰ্দেশ মতে কাম কৰা নাছিল। অৱশ্যে কেইদিনমান পলমকৈ ধ্বংস কৰিবলৈ মনস্থ কৰিছিল। চিঠিখনত কেইটামান খুব ভাল বাক্য আছিল। সেই বাক্যকেইটা সি মনে মনে আওৰাইছিল। আৰু এটা গীত আছিল, সেইটোও মুখস্থ হোৱা নাছিল। পঢ়া শুনাত সি সৰুৰে পৰা অমনোযোগী আছিল আৰু পাঠ্যপুথিৰ কোনো কথাই তেনেকৈ তাৰ মনত সাজ বহুৱাব পৰা নাছিল। ক্লাছত মাষ্টৰে অংক বুজায়, সি ভাবি থাকে অন্য কথা। এদিন অংক বুজাই থাকোঁতে সি টোপনিয়াই মিকিৰ গাভৰু এজনীৰ কথা ভাবি আছিল। পৰ্বতৰ দাঁতিতে ৰংখাং মৌজা, তাৰ পিছতে গৰুবাট, তাৰ পিছতে কামপুৰ। মিকিৰণীজনীয়ে কপাহ আনিছিল ভিভিৰামৰ ঘৈণীয়েকক দিবলৈ। বৰ কাজি মানুহ। এখনমান তামোল খোৱা পৰত 10-12টা পাজি কাটি শেষ কৰে। গাভৰুজনী প্ৰায়ে তালৈ কপাহ লৈ আহে আৰু ভিভিৰামৰ ঘৰত থাকেও। লগত আহে বুঢ়ীমাক। কেতিয়াবা হাতত বেহাই অন্যান্য বস্তু বাহানি আনিলে। কেতিয়াবা সিহঁত এবিধ কণ বগা ধান আনে, গৰম পানীত তিয়াই খাবলৈ বৰ ভাল। কেতিয়াবা আনে লা গছৰ পৰা পোৱা এঠাৰ লদা। গাভৰুজনী বগী, সুঠাম দেহত চালে চকু ৰোৱা 2টা কলাফুল। এনেকুৱা সুগঠিত কলাফুল অসমীয়া ছোৱালীৰ নাই। নামটো আছিল ডিমি, মাকৰ নাম কাদম। তাইৰ ডিঙিৰ লেখ, কাণত কাদেং চিনৰ, হাতত ৰয়, কঁকালত ৰংচঙীয়া পিনি, বুকুৰ ওপৰত জিচ। নামবোৰ সি সুধি শিকি লৈছিল। পিন্ধি আহে। বুঢ়ীয়ে কেৱল পিনি আৰু জিচ পিন্ধে। কেতিয়াবা সিহঁতে তাক আদা, জলকীয়া, হুমথিৰা টেঙা দি থৈ যায়। ছোৱালীজনীৰ মাকে এদিন ৰাতি ভিভিৰামৰ জুহালত বহি তাক শৰৎ কোঁৱৰৰ সাধু কৈ আছিল। অপূৰ্ব সাধু। সাধু শুনি ৰাতি এডোখৰ হৈ গৈছিল। ভিভিৰামৰ ঘৈণীয়েকে হামিয়াই হেকটিয়াই বহি আছিল খুটা এটাত আউজি। ডিমিয়ে মাকৰ কাষত বহি ধনপুৰলৈ চাই আছিল। সূৰ্য দেৱতাৰ নুমলীয়া ছোৱালীজনীক শৰৎ কোঁৱৰে বিয়া কৰিলে। সেই সাধু শুনি ধনপুৰ খুব বিভোৰ হৈ 3 দিন 4 দিনলৈ সকলো পাহৰি আছিল। অংকৰ ক্লাছতো সি ভাবি আছিল ডিমিৰ কথা। তাৰ চালুকীয়া অপৰিণত কল্পনাত ডিমি সূৰ্য দেৱতাৰ নুমলী জীয়ৰী হৈ উঠিছিল। সি মনে মনে আকাশলৈ উৰি যোৱাৰ সপোন দেখিছিল। এদিন স্কুল ক্ষতি কৰি ডিমিহঁতৰ লগে লগে গৈ ধনপুৰ কপিলীৰ পাৰ পালেগৈ। সিহঁতৰ পাছে পাছে যোৱা দেখি কাদমে ধেমালি কৰি সুধিলে, কিয় আহিলি অ' ডেকা ল'ৰা? ধনপুৰৰ অৱস্থা ফাট মেলা বসুমতী পাতলে লুকাওঁৰ দৰে। ডিমিয়ে মিচিক হাঁহিছিল। কাদমে মৰম কৰি তাক এটা টিপৰ দাঁতিলৈ মাতিলে। তাৰ পিছত ক'লে, বহ তাতে বহ, এখন তামোল খা। ডিমি, ল'ৰাটোক এটা গোমধান দে। ডিমিয়ে সুৰাটো থৈ গোমধান উলিয়ালে। পুৰা গোমধান। গোন্ধটো ধনপুৰৰ নাকত লগাৰ লগে লগে সি লাজ এৰি ডিমিলৈ চালে। এজোপা কঠলুৱা গছৰ তলত বহি তাই গোমধানটো তাক দিলে। দিওঁতে হাতখন তাৰ হাততে লাগিল। ডিমিয়ে হাঁহি ক'লে, কিয় আহিলি ধনপুৰ? ধনপুৰে ক'লে, কপিলী চাবলৈ। এইবুলি সি ভাও জুৰি কপিলীলৈ চালে। ডিমিৰেই যেন আন এটা দেহ। পুহমহীয়া শান্ত সোঁত। দুপৰীয়া ৰ'দ ঘন বনৰ ফাঁকেদি সৰকি মাজুটত পৰিছেহি। কাদমে তামোল কাটি ক'লে, কপিলীক তহঁতেও ভাল পাৱ? অঁ, আমাৰ মানুহে খুব মানে। বুঢ়ীয়ে তাৰ গোমধান খোৱালৈ চালে। সি এটা মস্ত শিলত বহি লৈছিল। জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মৃত্যুঞ্জয় উপন্যাসখনৰ প্ৰথম অধ্যায় ইয়াতে সমাপ্ত হ'ল। পুনৰ দ্বিতীয় অধ্যায়েৰে
নতুন ভিডিঅ'ৰে অডিঅ' বুক পঢ়িবলৈ আপোনালোকে নেক্সট ভিডিঅ'টো চাব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ।